मैंगो ले लो, बहुत अच्छा मैंगो, बहुत अच्छा मैंगो ले लो, ले लो, ले लो, सस्ता मैंगो, मैंगो ले जाओ, ले जाओ, ले जाओ, मैंगो ले जाओ, ले जाओ, ले जाओ, मैंगो 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 मैंगो। तो ये आम বিলাক ভাল হবে না? ए बहुत अच्छा ले जाओ, तुम आम ले जाओ, एकदम बहुत अच्छा आम। ये केला অসমীয়াত ক তই কেলা হিন্দীত সিদিনা কৈ দিছ, কি কৈ দিছ মই একোই বুজি নাপাওঁ, কি আচ্ছা মাচ্ছা কৈ দিয় মই একোই বুজি নাপাওঁ। আৰু ঘৰত লৈ যোৱাৰ পিছত আমি গোটেই কেইটা টেঙা থাকা পচা থাকা এইবিলাক তো মই বুজি নাপাওঁ হিন্দী, তো তই আজি অসমীয়াত কবি। ওকে মই অসমীয়াত কম। আম লাগে বহুত ভাল আম, এইবিলাক লোৱা বহুত ভাল, বহুত বেছি হাগা পাতা মোটা সব বেছিকে হ'ব, হাগা পাতা একেবাৰে বেছিকে হ'ব, তো বহুত ভাল আম এইবিলাক লোৱা একেবাৰে কম দামত পাব, হাগা পাতা সব ক্লিয়াৰ হ'ব, বেছিকে মোটা দিব হাগি দিব, তো বহুতকে বেছিকে হ'ব, তো এইবিলাক লোৱা। মোৰ নালাগে এই আম, মোৰ নালাগে, কাৰণ মই এনেই বিচনাত মুতি দিওঁ, আৰু এই আম খালে তো মই বিচনাত হাগি পাতি একেবাৰে শেষ কৰি দিম, আৰু তাৰ পিছততো মোৰ মাকে তো মোক মাৰি ঘৰৰ পৰা ওলাই দিব, তো এই আম মোৰ নালাগে, একেবাৰে নালাগে। লৈ যোৱা বহুত বেছি ভাল তো আম এইবিলাক আম বহুত বেছি ভাল, বহুত আচ্ছা আম এইবিলাক, লৈ যোৱা তুমি। লাগে আম লাগে, লৈ যোৱা একেবাৰে কম দামত 1000 টকা কেজি। এই আম খালে একেবাৰে হাগা পাতা মোটা সব বন্ধ হৈ যাব, বহুত বেছি ভাল, একেবাৰে কম দামত পাব, মাত্ৰ 1000 টকা। আৰু এই আম খালে আপোনাৰ একেবাৰে হাগা পাতা মোটা একেবাৰে বন্ধ হৈ যাব, জীৱনত আৰু নাহাগে, একেবাৰে কম দামত পাব আম, লৈ যাও। ভাই আমটো কেনেকে দিছে? কিয় পলিথিনত বহাই দিছো। আরে মইতো সেইটো সোধা নাই, আমি সুধিছো আমৰ দাম কিমান। বুঝিলো আমৰ দামটো একেবাৰে কম, একেবাৰে এই আম খালে আপোনাৰ হাগা পাতা মোটা একেবাৰে বন্ধ হৈ যাব, আৰু আপোনাৰ হাগা মোটাত একেবাৰে যাবই নালাগে, একেবাৰে কম, মাত্ৰ 1000 টকা কেজি। কি বলো, এই আম খালে হাগা পাতা মোটা সব বন্ধ হয়ে যাব? তেনেহলে তোমার এই আম একেবারে নালাগে। কোন আছে মোক বচুয়া, কি আম লৈ আহিছে, আম খালে বোলে হাগা পাতা মোটা সব বন্ধ হয়ে যাব, এই আম মোৰ নালাগে, লৈ যোৱা তুমি আম। কি হল, মানুহক এবাৰ কলো হাগা পাতা মোটা সব একেবাৰে কমকে হব, আৰু এবাৰ কলো হাগা পাতা মোটা একেবাৰে বেছিকে হব, এটা কথাটো তো মানুহে আম নিকিনে, কি হল মানুহে নিকিনে কিয়? মোৰ এইবিলাক বিজনেছ নালাগে।